Hi students, আজি আমি তোমালোকক আৰ্টিকেল শিকাম। কি শিকাম আজি তোমালোকক আমি আৰ্টিকেল শিকাম। আগৰ ক্লাছত আমি আৰ্টিকেল, ডেফিনিট আৰ্টিকেল আৰু ইনডেফিনিট আৰ্টিকেল পঢ়াইছিলোঁ। বুজিছে? আজি ইনডেফিনিট আৰ্টিকেলৰ যিটো এ আৰু এন আছে ইয়াৰ ব্যৱহাৰ সম্পৰ্কে তোমালোকক কিছু জ্ঞান দি যাম, কিছু তোমালোকক শিকাই যাম। আমিতো এতিয়া আমি লাহে লাহে ষ্টাৰ্ট কৰিম। হৈছে আমি জানো ইংৰাজী বৰ্ণমালাত 26টা বৰ্ণ আছে। এই ইংৰাজী বৰ্ণমালাৰ এই 26টা বৰ্ণৰ ভিতৰত কিছু ভাৱেল আছে, হৈছে কিছু কনসনেন্ট আছে আৰু কিছু সেমি ভাৱেল আছে। ইয়াৰে ভাৱেল হৈছে 5টা ভাৱেল এ, ই, আই, ও, ইউ। এইকেইটা হৈছে এই ভাৱেল হৈছে কেইটা 5টা। কেইটা ভাৱেল আছে আমাৰ 5টা। এ, ই, আই, ও, ইউ। হৈছে আৰু তাৰ পিছত আহিব আমাৰ কি কনসনেন্ট। কনসনেন্ট হৈছে বি, সি, ডি, এফ, জি, এইচ, জে, কে, এল, এম, এন, পি, কিউ, আর, এস, টি, ভি, এক্স, জেড। আমি 19টা কনসনেন্ট পালো। ভাৱেল পালো কেইটা 5টা এ, ই, আই, ও, ইউ আৰু কনসনেন্ট পালো কেইটা আমি কনসনেন্ট পালো আমি 19টা। বুজিছে? আৰু আমি এইকেইটা পাইছো বি, সি, ডি, এফ, জি আৰু সেমি ভাৱেল পাইছো আমি কি দুটা ডব্লিউ আৰু ওয়াই। কি পালো ডব্লিউ আৰু ওয়াই দুটা সেমি ভাৱেল পালো। সেমি ভাৱেল মানে কেতিয়াবা ই স্বৰবৰ্ণ হয়, কেতিয়াবা এই বৰ্ণকেইটা এই বৰ্ণ দুটা কেতিয়াবা ব্যঞ্জন বৰ্ণ হয়। যেনে টয়, টয় লিখতে কি হয় ওয়াইটো ব্যঞ্জন বৰ্ণ হয়। আকৌ তিনি বুলি লিখতে TINY, তিনি বুলি লিখতে ওয়াইটো কি হৈ যায় স্বৰবৰ্ণ হৈ যায়। আকৌ ওয়ার্ড WARD বা WORD, ইয়াতে ডব্লিউটো ব্যঞ্জন বৰ্ণ হয় আৰু তোমার সুইম SWIM সুইম লিখতে ই কি হৈ যায় স্বৰবৰ্ণ হৈ যায়। এখানে ইয়াক সেমি ভাৱেল বুলি কোৱা হয় ডব্লিউ আৰু ওয়াই। বুজিছে? এতিয়া আমি জানো কি বা আমি শিকিম যে ভাৱেলৰ আগত কি বহে এন বহে। আমাৰ শিকিব লাগিব কি ভাৱেলৰ আগত কি বহে আমাৰ ভাৱেলৰ আগত আমাৰ এন বহে। কি বহে ভাৱেলৰ আগত আমাৰ এন বহে। এ এন 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 বহে আমাৰ। ভাৱেল কি 5টা ভাৱেল আছিল এ, ই, আই, ও, ইউ। হৈছে এটা এক্সাম্পল লওঁ আমি 5টা ভাৱেলৰ পৰা। হৈছে কি কি এক্সাম্পল ল'ম আমি এতিয়া চাবা তোমালোকে যে এন আন্ট, এন ইম্পৰ্ট, এন ইঞ্জিনিয়াৰ, এন অৰেঞ্জ, এন আমব্ৰেলা। ইয়াত দেখিব প্ৰতিটোৱে সিঙ্গুলাৰ আছে। আন্ট, ইম্পৰ্ট, ইঞ্জিনিয়াৰ, অৰেঞ্জ, আমব্ৰেলা এটা সিঙ্গুলাৰ। তো সিঙ্গুলাৰৰ ক্ষেত্ৰত এন বহিব, নহ'লে তো বহুবচন বা একবচনৰ ক্ষেত্ৰত বহুবচনৰ নবহে ইয়াত এন। এন মানে এটা বুজায় এই এন। হৈছে তো আন্ট ইয়াৰ আন্টৰ দেখিবা এটো স্বৰবৰ্ণ, ইম্পৰ্টৰ আইটো স্বৰবৰ্ণ, তোমার ইঞ্জিনিয়ারের ইটো স্বরবর্ণ হয়েছে বা ভাওয়েল, তোমার অরেঞ্জর ওটু ভাওয়েল বা আমব্রেলার ইউটু ভাওয়েল। এই ভাওয়েলের আগত আমি কি বহাইছো এন বহাইছো বা এন ব্যবহৃত হয়েছে। কি হয়েছে আমার এন ব্যবহৃত হয়েছে। ক্লিয়ার? আমার ভাওয়েলের আগত কি বহিছে এন ব্যবহৃত হয়েছে। ক্লিয়ার? ভাওয়েলের আগত কি ব্যবহৃত হয়েছে এন ব্যবহৃত হয়েছে। এন আন্ট, এন ইম্পর্ট, এন ইঞ্জিনিয়ার, এন অরেঞ্জ, এন আমব্রেলা। বুঝি পাইছা? এন আন্ট, এন ইম্পৰ্ট, এন ইঞ্জিনিয়াৰ, এন অৰেঞ্জ, এন আমব্ৰেলা। আমি কি পাইছো যে ভাৱেলৰ আগত আমাৰ কি বহে এন ব্যৱহৃত হয়। এন ইম্পৰ্ট, তোমাৰ এন আন্ট, এন ইম্পৰ্ট, এন ইঞ্জিনিয়াৰ, এন অৰেঞ্জ, এন আমব্ৰেলা। কিন্তু এতিয়া যদি আমব্ৰেলা চলেহেঁতেন, অৰেঞ্জে চলেহেঁতেন, তেতিয়া আমি বা ইম্পৰ্ট চলেহেঁতেন, তেতিয়া আমি এন বহাব নোৱাৰো, কিয়নো বহুবচন হৈ যাব। কিন্তু এন এটাকে তোমাৰ এন মানে এটা বুজায়। বুজিছে? তো আমি এটা ভাৱেলৰ আগতে আমি কি বহাম যিকোনো ভাৱেল থাকিলে আমি বহাম। কিন্তু এটা প্ৰব্লেম আছে। বুজিছে? এতিয়া আমি কিন্তু সকলো স্বৰবৰ্ণৰ আগত যদিও ভাৱেলৰ আগত যদিও কি বহে এন বহে, কেতিয়াবা কেতিয়াবা ইয়াত কিছু ব্যতিক্ৰম আছে। কিছু ব্যতিক্ৰম আছে। এই ব্যতিক্ৰম সম্পৰ্কে আমি এতিয়া শিকিম। কি ব্যতিক্ৰমত কি ব্যতিক্ৰম আছে? বুজিছে? ব্যতিক্ৰমটো হৈছে যদি ওৰ উচ্চাৰণ ওৱাৰ দৰে হয়, যদি ওৰ উচ্চাৰণ ওৱাৰ দৰে হয়। বুজিছে? ওৰ উচ্চাৰণ ওৱাৰ দৰে হলে তেতিয়া কি হ'ব আমাৰ তাত কি বহিব এন নবহি স্বৰবৰ্ণ তোমাৰ এনে ভাৱেলৰ আগত এন বহিব লাগে, কিন্তু তাত এন নবহি কি হ'ব এ বহিব। বুজিছে? এক্সাম্পল যেনে এন ওৱান আইড মেন। আমি ইয়াত চাম যে ওটো ওৱা হৈছে, ওটো কি হৈছে ওৱা হৈছে, সেইকাৰণে ওৱান ওৱান
তাত এন নবহি কি বহিছে আমাৰ কি হৈছে এ বহিছে আৰু এটা বস্তু মনত ৰাখিবা মই যিমান দূৰ শিকিছোঁ মানে আৰু কি তোমাৰ কি ওৰ উচ্চাৰণ ওৱা হোৱা চাগে এটাই শব্দ আছে নেকি আৰু থাকিব পাৰে কিন্তু চাগে এটাই শব্দ আছে যেটো হৈছে কি ওৱান ওৰ উচ্চাৰণ ওৱা হোৱা ওৱানেই আছে একমাত্ৰ চাগে একমাত্ৰ ওৱানেই আছে মই আজিলৈকে যিমান দূৰ শিকিলোঁ তাত দেখা যায় একমাত্ৰ ওৰ উচ্চাৰণ ওৱা হোৱা ওৱানে পালোঁ সেইকাৰণে এটা ডাইৰেক্টলি এটা ক'ব পাৰি যে ওৱানৰ আগত এ বহে ইয়াতে ক'ব পাৰে ওৱানৰ আগত এ বহে যে ওৱান আইড মেন ওৱান তোমাৰ কিবা কিবি থাকিব ওৱান হেণ্ড মেন বা কিবা কিবি থাকিব পাৰে বুজিছে তো আমি ইয়াৰ পৰা গম পালোঁ কি যে ওৰ উচ্চাৰণ ওৱা হ'লে ওৱা হৈছে তাত কি হ'ব ই হৈ গ'ল তো অলপ ক্লিয়াৰ হৈ ল'বা যদি ওৰ উচ্চাৰণ ওৱাৰ দৰে হয় যদি ওৰ উচ্চাৰণ ওৱাৰ দৰে হয় তেন্তে ওৰ আগত মানে ওৰে গঠিত শব্দৰ আগত বুজিছে ওৰ আগত মানে ওৰে গঠিত শব্দৰ আগত কি বহিব এন নবহে কি নবহে এন নবহি কি বহিব এ বহিব এটা আমি এক্সাম্পল লৈছোঁ এন ওৱান আইড মেন ওৱান যিটো আছে অ এন ই ওৱানৰ অ'টো কি হৈছে ইয়াতে ওৱাৰ দৰে উচ্চাৰণ হৈছে সেইকাৰণে ইয়াত কি বহিছে আমাৰ এ বহিছে এন নবহি কি বহিছে এ বহিছে এতিয়া যদি ইউৰ উচ্চাৰণ ইউৰ দৰে হয় তেতিয়াও কি হ'ব ইউৰ উচ্চাৰণ তেন্তে কি হ'ব তেতিয়া ইউৰ উচ্চাৰণ ইউৰ দৰে যেনে আমব্ৰেলাত কিন্তু আৰ দৰে ইউটো আৰ দৰে হৈছিল কিন্তু ইয়াতে যদি কিবা এটা শব্দত ইউৰ উচ্চাৰণ যদি ইউৰ দৰে হয় তেন্তে ইউৰ দ্বাৰা গঠিত ৱাৰ্ডৰ বা শব্দৰ আগত এন নবহি কি বহিব এ বহিব আমি একটা এক্সাম্পল লৈছিল ইউনিভাৰ্চিটি কি লৈছিল আমি এটা এক্সাম্পল ইউনিভাৰ্চিটি আৰু এটা মনত ৰাখিবা ইউৰ উচ্চাৰণ ইউৰ দৰে যদি হয় যদি ইউৰ উচ্চাৰণ ইউৰ দৰে হয় তেন্তে ইউৰ দ্বাৰা গঠিত ৱাৰ্ডৰ আগত মানে শব্দৰ আগত এন নবহে যদিও স্বৰবৰ্ণ বা ভাৱেল হয় ইউ জেনেৰেলি ভাৱেল তেতিয়া ইয়াত কি হ'ব এ নবহি সৰি এন নবহি এ বহিব বুজি পাইছা এন নবহি কি বহিব এ বহিব এক্সাম্পল এটা আমি ইউনিভাৰ্চিটি লৈছোঁ ইউনিটি হ'ব পাৰে ইউনিয়ন হ'ব পাৰে বুজিছে ইউনাইটেড হ'ব পাৰে এনেকুৱা কিছু শব্দ আছে যাত যেনে আমব্ৰেলাটো কি হয় আ হয় ইউ দি হ'লেও আ হয় কিন্তু ইউনিটি ইউনিভাৰ্চিটি ইউনিয়ন এইবোৰ শব্দ কি হয় ইউটো ইউৰ দৰে উচ্চাৰণ হয় বুজিছে তেন্তে মনত ৰাখিবা যে যিকোনো শব্দ যদি ইউৰে গঠিত হয় ইউৰ দ্বাৰা মানে প্ৰথম বৰ্ণটো যদি ইউৰ দ্বাৰা হয় আৰু এই শব্দটো উচ্চাৰণ কৰোঁতে যদি ইউৰ দৰে হয় মানে ইউৰ কিটো তোমাৰ ইউ বৰ্ণৰ উচ্চাৰণটো ইউৰ দৰে হয় তেতিয়া তাৰ কি বহিব তাত এ বহিব তাত কি বহিব তাত এ বহিব ক্লিয়াৰ তাত কি বহিব এ বহিব বুজিছে এতিয়া আমি ইয়াৰ অলপমান ডিফাৰেন্স কেইটামান আমি শিকিম কি শিকিম এতিয়া আমি লাহে লাহে কিছুমান আমি ডিফাৰেন্স শিকিম কি ডিফাৰেন্স শিকিম ইয়াত চাবা এন অৰেঞ্জ এণ্ড ওৱান আইড মেন এটা আছে কি এন অৰেঞ্জ দেখা এন অৰেঞ্জ এণ্ড ওৱান আইড মেন ইয়াতে অৰেঞ্জৰ ও ভাৱেল ইয়াতে ওৱানৰ ও ভাৱেল কিন্তু তাতে অৰেঞ্জত এন বহিছে ইয়াতে ওৱান বহিছে এইটো কাৰণ অৰেঞ্জত উচ্চাৰণ কৰোঁতে ওৱা হোৱা নাছিল আৰু ইয়াতে ওৱা হৈছিল এইকাৰণে ডিফাৰেন্সটো বুজি পাইছা ইয়াতে দেখা এন আমব্ৰেলা এ ইউনিভাৰ্চিটি আমব্ৰেলা ইউটো আ হৈছে এইকাৰণে এন বহাইছোঁ ইয়াতে ইউনিভাৰ্চিটিৰ কি হৈছে ইউনিভাৰ্চিটি ইউটো ইউৰ দৰে হৈছে বুজি পাইছা না ইউনিভাৰ্চিটি ইউটো ইউৰ দৰে কাৰণে এ বহাইছোঁ ইয়াত ওৰ কাৰণে এন ওৱাৰ কাৰণে এ আৰ কাৰণে ইউটো ইউৰ কাৰণে এন হৈছে এইটো আৰু এটা লৈছোঁ এন ইয়াত কি হৈছে ইৰে গঠিত শব্দ কি হৈছে এন ইঞ্জিনিয়াৰ আৰু এ ইউৰোপিয়ান দেখা দুয়োটাতে ই আছে ই থাকিলেও কি হৈছে আগৰটো কি হৈছে ইঞ্জিনিয়াৰ তাত এন বহাইছোঁ আৰু ইয়াতে ইউৰোপিয়ান ইটো কিন্তু ইয়াতে চাইলেণ্ট আছে কিন্তু ইটো কি আছে ইয়াতে চাইলেণ্ট আছে অলপমান ভাবি ল'বা ইয়াতে ই যদি বহিছে ইটো চাইলেণ্টৰ দৰে আছে সেইকাৰণে কি হৈছে আমাৰ তোমাৰ কি হৈছে তোমাৰ ইঞ্জিনিয়াৰ ইউৰোপিয়ান অলপমান ডিফাৰেন্সটো তোমালোকে বুজি পাবা তো অৰেঞ্জ মন দিবা অৰেঞ্জ কি অৰেঞ্জ ও হৈছে আৰু এতিয়া ওৱান ইয়াত ৱাৰাঞ্জ কোৱা নাই ইয়াতে অৰেঞ্জ আৰু ইয়াতে ওৱান হোৱা নাই ওৱান ক্লিয়াৰ আমব্ৰেলা ইউনিভাৰ্চিটি আমি জানো যে আমি কি জানো যে আমি আগৰ পৰা কিছু শিকিছোঁ যে বা শিকাইছিলোঁ যে কনচনেণ্টৰ আগত কি বহে এ বহে কি বহে
কনসনেন্টৰ আগত এ বহে বুজিছে ভায়েলৰ আগত আমাৰ এন বহে কনসনেন্টৰ আগত কি বহে এ বহে কিন্তু ইয়াতে এটা ব্যতিক্ৰম আছে কি আছে এটা ব্যতিক্ৰম আছে ব্যতিক্ৰম মানে কি কতবা তোমাৰ কি হ'ব এ নবহি তাত কি হ'ব এন বহিব ব্যতিক্ৰম মানে সেইটো মানে আগত এন তোমাৰ কি এন নবহি এ বহিছিল এতিয়া কি হ'ব এ নবহি যদি কনসনেন্ট থাকে তাত এ নবহি কি বহিব এন বহিব বুজি পাইছা এটিয়ে ব্যতিক্ৰম মানে ভায়েল থাকিলেও তাত কনসনেন্ট বহিব সরি ভায়েল থাকিলেও তাত এন এ বহিব ইয়াত কনসনেন্ট থাকিলেও ইয়াতে কি বহিব তোমাৰ এন বহিব ক্লিয়াৰ বুজি পাইছা না আমি ইয়াত এইবিলাক আমি পঢ়িম অলপ এই ব্যতিক্ৰমবোৰ আমি ষ্টাডি কৰিম যে কিয় হয় কিয় ভায়েলৰ আগত এন নবহি এ বহিল বা কিয় কনসনেন্টৰ আগত এ নবহি কি বহিল এন বহিল ইয়াৰ অলপ আমি ষ্টাডি কৰিম এতিয়া বা তোমালোকক মই বুজাই দিম এইচ যদি সাইলেন্ট হয় মানে কোনো এইচ যদি সাইলেন্ট হয় মানে উচ্চারণ নহয় বুঝছে দেখা কোনো এইচ রে গঠিত শব্দৰ এইচ সাইলেন্ট হলে এইচ কোনো এইচ রে গঠিত শব্দ এই যদি সাইলেন্ট হয় আমি এটা তেনে শব্দৰ আগত কি বহে এইচ যদি এইচ কনসনেন্ট তো তাত এ বহিব লাগে এ নবহি তাত কি বহিব এন বহিব আমি এটা এক্সাম্পল লম এন আৱাৰ an honest person an hour an honest person ইয়াত h দুটাতে দেখিবা h টো an hour ইয়াত h ৰ উচ্চাৰণ হোৱাই নাই মানে সাইলেন্ট বা উচ্চাৰণ হোৱাই নাই অনুচ্চাৰিত হৈছে an honest person honest ৰ h টো কি হৈছে h টো সাইলেন্ট আছে honest বুলি কোৱা নাই কি হৈছে honest ইয়াতে h টো কি আছে সাইলেন্ট আছে মানে ইয়াৰ উচ্চাৰণ হোৱাই নাই অলপ মন দিবা h যদি সাইলেন্ট হয় মানে কোনো শব্দ এইচ ৰে গঠিত হলে যদি এইচ এটো সাইলেন্ট থাকে তেতিয়া কি বহে এ নবহি তাত কি বহে এন বহে বুজিছে এতিয়া আমি কি কৰিম ডিফাৰেন্স শিকিম অলপ মানে বুজিছে কি শিকিম ইয়াৰ ডিফাৰেন্স এটা আমি শিকিম এতিয়া এই ডিফাৰেন্স কেইটা আমি আলোচনা কৰো স্ক্ৰিনত পাবা তোমালোকে এতিয়া এ হৰ্স কি এ হৰ্স এন আৱাৰ হৰ্স দুটা এইচ এর এইচ ইয়াতো আৱাৰৰ ইয়াতো এইচ ও ইউ আর আৱাৰ এইচ কিন্তু ইয়াতে কি বহিছে আমাৰ হৰ্সৰ আগত এ আৱাৰৰ আগত এন বহিছে ইয়াতে চাবা হাউস এ হাউস বুজিছে এন অনেষ্ট পারসন তাৰ ডিফাৰেন্সটো কি হৈছে প্ৰথমটোত হৰ্সৰ এইচ টো উচ্চাৰণ হৈছে আৰু এন আৱাৰৰ এইচ টো উচ্চাৰণ হোৱা নাই এ হাউসৰ এইচ টো উচ্চাৰণ হৈছে কিন্তু এন অনেষ্ট পারসন ইয়াৰ এইচ টো উচ্চাৰণ হোৱা নাই সেইকাৰণে উচ্চাৰণ হোৱা নাই কাৰণে কি হৈছে তো আলটিমেটলি কি এটো তোমাৰ উচ্চাৰণ হোৱা নাই কাৰণে কি আলটিমেটলি কি আৱাৰ এইচ টো নহল আলটিমেটলি সৰ্বৰ্ণ হল ক'ব গ'লে এটো তোমাৰ মানে ভায়েলৰ উচ্চাৰণটো আহি গ'ল ফাৰ্স্ট টাইম আৰু ইয়াতে যদি অনেষ্টৰ কি হল এইচ যদি উচ্চাৰণ হোৱা নাই আলটিমেটলি কি আলটিমেটলি ফাৰ্স্ট কিহৰ উচ্চাৰণ আহিল ফাৰ্স্ট আমাৰ ভায়েলৰ উচ্চাৰণ আহিল বুজিছে সেইকাৰণে ইয়াত আমাৰ এই ডিফাৰেন্সটো বুজি পাইছা এই ডিফাৰেন্সটো আমাৰ আহি গ'ল এতিয়া আৰু কিছু ডিফারেন্স আছে কি কোন কনসনেন্টৰ উচ্চাৰণ কৰোতে যদি ভায়েলৰ দৰে হয় কনসনেন্ট উচ্চাৰণ কৰোতে ফাৰ্স্ট টাইম ভায়েলৰ দৰে হয় তাত কি বহে এ নবহি এন বহিব যে এক্সাম্পল আছে বুজিছে যে এন এম এ বুজিছে ইয়াত এম এন এন চি চি আৰু উদাহৰণ আমি লম এন এম এন এন চি চি এন এফ আৰ চি এছ প্ৰতিটো মই কিন্তু অসমীয়াৰে বুজাই লিখি দিছো কাৰণ এটা আছে ইয়াত এন এফ আৰ চি এছ আমি আৰু উদাহৰণ লম এন এম এন এন চি চি এন এফ আৰ চি এছ এন এল পি বুজি পাইছা এন এল পি ইয়াত চোৱা আমাৰ কি প্ৰতিটো যেটো এম এৰ উচ্চাৰণ কৰোতে আগত মটো অহা নাই দেখা অসমীয়াটো চোৱা তাত এ যেটো সৰ্বৰ্ণটা আহি গৈছে বুজিছে এন চি চি এন যেটো আছে দেখা তাত সৰ্বৰ্ণটা আহি গৈছে এফ আৰ চি এছ তাত এ আৰু ফ এ আৰু দন্ত্য ন এ আৰু ম তাত এ আহি গৈছে এল পি এ ল এ আহি গৈছে
মানে এইবিলাক উচ্চাৰণ কৰোঁতে কি দেখা যায় এইবিলাক উচ্চাৰণ কৰোঁতে তোমাৰ কি হৈছে তোমাৰ স্বৰবৰ্ণ বা ভাৱেলটোৱে আগত উচ্চাৰিত হৈছে সেইকাৰণে ইয়াত কি হৈছে যদি কনসোনেন্ট নিয়ম মতে তোমাৰ এ বহিব লাগে ইয়াত এ নবহি কি বহিলে এন বহিলে ক্লিয়াৰ বুজি পালা আৰু ডিটেইলছ আমি লাহে লাহে বুজাই দিম আৰু ইয়াতে আমি ডিফাৰেন্স দিম এতিয়া এটা ডিফাৰেন্স আমি তোমালোকক দিম ডিফাৰেন্সটো হৈছে কি চোৱা এন এম এ কি কৰিলো এন এম এ আৰু এন সৰি এ বি এ দেখা ইয়াতে ব আগত কি আছে বি এ মানে বটো আগত আহিছে এম এর এম যেটো উচ্চারণ করছে এ প্রথম স্বরবর্ণ হইছে কিন্তু বি এর ক্ষেত্রে কি আছে বটো আগত দিছে এটা যদি অসমীয়া ভাঙনো দিও আমি যদি ভাঙনো দিওতে ব জ হচ্ছই দ এ আহে তো বটো আগত আহে ইয়াত আগত মটো আগত আনে এ আহিছে কারণে ইয়াত আমি কি ব্যবহার করছো আগৰটোত এন পিছৰটোত কি হৈছে বি এ বটো আগত আহিছে ডিফারেন্সটো বুজি পাইছা তাত কি আছে বটো আগত আহিছে বুঝছে ডিফারেন্সটো এটুৱে এন এম এ বি এ বুঝছে এন এম এ বি এ কারণ ইয়াত ব এ বি এর ক্ষেত্ৰত বটো ব মানে কনসোনেন্টৰ উচ্চাৰণটো বা ব্যঞ্জন বৰ্ণ উচ্চাৰণটো আগত দিছে আৰু এম এৰ এ টু অসমীয়া এ টু উচ্চাৰণ হৈছে কাৰণ ইয়াত কি হৈছে স্বৰবৰ্ণৰ উচ্চাৰণ হৈছে বুজি পাইছা ক্লিয়াৰ বুজি পাইছা নে থ্যাংক ইউ কিছু যদি ভুল হয় শুধৰাই দিয়াৰ চেষ্টা কৰিব আৰু আমি লাহে লাহে আমি এটা আমাৰ সেকেন্ড ক্লাস আৰ্টিকেলৰ ওপৰত আমি আকৌ নেক্সট আৰু এটা ক্লাস দিম যত আমি আৰু প্ৰবলেম বিলাক আমি যেখিনি আৰ্টিকেল ৰিলেটেড প্ৰবলেম এখিনি আমি ক্লিয়াৰ কৰিম আশা কৰো তোমালোকে সকলোৱে ভালে থাকা লকডাউনৰ সময়ত আমাৰ চৰকাৰৰ কথাখিনি মানি চলা থ্যাংক ইউ